বগেনভেলিয়া নামৰ গীতটোৰ লিৰিক্স কোনে লিখিছে? উত্তৰ পাপলু চেতিয়া। অসম দেশৰ বাগিচাৰে ছোৱালী গীতটিত কোনে কণ্ঠদান কৰিছিল? উত্তৰ উষা মংগেশকাৰ। অসম দেশৰ বাগিচাৰে ছোৱালী নামৰ গীতটি থকা কথাছবিখনৰ নাম কি? উত্তৰ চামেলি মেম চাহেব। অসম দেশৰ বাগিচাৰে ছোৱালী গীতটিৰ কথাকাৰ? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। মা আমি শদিয়ালে যামেই গীতটিত কণ্ঠদান কোনে কৰিছে? উত্তৰ খগেন মহন্ত। মা আমি শদিয়ালৈ যামেই গীতটিৰ কথাকাৰ? উত্তৰ কেশৱ মহন্ত। ডক্টৰ ভূপেন হাজৰিকাৰ পিতৃৰ নাম কি? উত্তৰ নীলকান্ত হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ মাতৃৰ নাম কি? উত্তৰ শান্তিপ্ৰিয়া হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিল? উত্তৰ শদিয়াত। সন্ধিয়া আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে গীতটিৰ কথাকাৰ? উত্তৰ নিৰ্মলপ্ৰভা বৰদলৈ। বগেনভেলিয়া নামৰ গীতটিত কোনে কণ্ঠদান কৰিছে? উত্তৰ আচুৰ্য বৰপাত্ৰ।